কাৰ্বি আংলং জিলাবাসীৰ বাবে সুখবৰ লিংগুইষ্টিক ছ'চাইটি অৱ আমেৰিকাৰ কমিউনিটি লিংগুইষ্টক সন্মান বিশিষ্ট লেখক ভাষা গৱেষক শিখাৰী টিছুলৈ পাৰ্বত্য জিলাৰ বাহিৰত বসবাস কৰা কাৰ্বিসকল চাচালত বিশাল গণ আন্দোলন সাহিত্য পৰিষদৰ লগতে ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তি কৰাৰ দাবী আন্দোলনকাৰীৰ পশ্চিম কাৰ্বি আংলঙৰ দুৱাৰামলা সমষ্টিত ৰূপায়ণ উন্নয়নমূলক কাৰ্যসূচী বিধায়ক ডক্টৰ মানসিং অম্পীৰ সৌজন্যত কেইবাটাও নিৰ্মাণৰ আধাৰশিলা নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া পাইছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ বিশ্বজুৰি কৰোণাকালে বিশ্ব মানৱক জোকাৰি যোৱা পৰিৱেশ আনি দিয়াৰ মাজতে অসম মূলকৰ পিছপৰা পাৰ্বত্য জিলাৰ বাবে আহিছে সুখবৰ এই খবৰ আহিছে সুদূৰ আমেৰিকাৰ পৰা লিংগুইষ্টিক অৱ আমেৰিকান কমিউনিটি লিংগুইষ্টক সন্মান তথা পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে বিশিষ্ট লেখক ভাষা গৱেষক শিখাৰী টিছুলৈ আন্তৰ্জাতিক পুৰস্কাৰ লিংগুইষ্টিক অৱ আমেৰিকান কমিউনিটি লিংগুইষ্টক সন্মানৰ অধিকাৰী হৈছে বিশিষ্ট লেখক সাহিত্যিক কাৰ্বি ভাষা গৱেষক শিখাৰী টিছুলৈ বিগত দিন ধৰি কাৰ্বি ভাষা গৱেষণা কাৰ্যত একানপতীয়াভাৱে লাগি থকা ভাষাবিদ গৰাকীলৈ এই সন্মান সমগ্ৰ কাৰ্বি জাতি তথা অসমবাসীৰ বাবে অতিশয় গৌৰৱৰ বিষয় এই সন্মান প্ৰদান কৰিব অহা 2021 বৰ্ষৰ 13 জানুৱাৰীত পেচিফিক ষ্টাৰ টাইম অনুসৰি 5:05 আনফালে এই সন্মানৰ অধিকাৰী বিশিষ্ট ভাষাবিদ গৰাকীয়ে আনন্দৰে সাংবাদিকৰ আগত নিজৰ ভাৱাবেগ এইদৰে প্ৰকাশ কৰে আজি বহুত দিনৰ পৰা মই কাম কৰি আছো এই কথাটো তেওঁলোকে বহুজনৰ পৰাই গম পাইছে কিজানি আৰু সেইকাৰণে উপযুক্ততা ক'ৰবাত দেখা পাইছে চালিজাৰি চাই পেলাই এজনক দিয়া যাওক গতিকে মোক এই পুৰস্কাৰটো দিছে সেই পুৰস্কাৰ পোৱাত মই বহুত সুখী আৰু এই পুৰস্কাৰটো পাবলৈ যাওঁতে বহুত এটা দীঘল যাত্ৰা সেইখিনি এই ক্ষণত বৰ্ণনা কৰিব পৰা সম্ভৱ নহয় মূল কথা হ'ল কি লিংগুইষ্টিক ছ'চাইটি অৱ আমেৰিকালৈ বহুত ধন্যবাদ অকল কাৰ্বি জাতিৰ কাৰণে নহয় গোটেই পৃথিৱীৰ কাৰণে যিমানবিলাক নেকি এণ্ডেঞ্জাৰ্ড লেংগুৱেজ আছে হেৰাই যাব বিচৰা ভাষা আছে সেইখিনিৰ উদ্ধাৰৰ কাৰণে লিংগুইষ্টিক ছ'চাইটি অৱ আমেৰিকাই কাম কৰি আছে তাৰে এটা এচাৰকণি আমাৰ গাতো পৰিছে গোটেই কাৰ্বি জাতিটোৰ গাত পৰিছে কাৰ্বি আংলঙৰ ৰাইজৰ গাত পৰিছে অসমৰ ৰাইজৰ গাত পৰিছে এইটো কৰিব পৰাটো নিজকে ধন্য মানিছোঁ খুব ভাল লাগিছে তাৰপিছতে লিংগুইষ্টিক অৱ আমেৰিকা লিংগুইষ্টিক ছ'চাইটি অৱ আমেৰিকাৰ ওচৰলৈ যাবৰ কাৰণে প্ৰথম খোজ মই কাৰ্বি আংলঙৰ কাৰ্বি-আংলঙৰ চোতালৰ পৰা আগবাঢ়িছিলোঁ পুৰস্কাৰটো অহা জানুৱাৰী মাহৰ 13 তাৰিখ PST বুলি কয় এইটো পেচিফিক ষ্টেণ্ডাৰ্ড টাইম তেতিয়া তাত 5:13 ঘণ্টাৰ ব্যৱধান আছে আমাৰ ইয়াত 14 তাৰিখ হৈ যাব 6:30 বজাত ৰাতিপুৱা এইটো ভাৰ্চুৱেল বুলি কয় ভাৰ্চুৱেল হ'ল এইটো নিজে যাব লগা আছিল যাব পৰা হ'লে ভাল আছিলে কিন্তু যোৱাৰ হেৰিটো তেনেকৈ নাই গতিকে যিয়ে নহওক পুৰস্কাৰটো আমালৈ আহিছে মংগলিং ৰিপৰ্ট কাপ নিউজ সমাগত বিধানসভা নিৰ্বাচন এনে সময়তে অসমৰ পাৰ্বত্য জিলাৰ বাহিৰত বসবাস কৰা কাৰ্বিসকল তৎপৰ হৈছে অস্তিত্ব ৰক্ষাৰ আন্দোলনত গুৱাহাটী মহানগৰীৰ চাচালত বিশাল গণ আন্দোলন ৰূপায়ণ কৰি শুক্ৰবাৰে শ্লোগানেৰে উত্তাল কৰে পৰিৱেশ নো অট'নমি নো ৰেষ্ট নো শ্বেডিউলিং নো ৰেষ্ট এই দাবীৰে চাচালৰ সমগ্ৰ পৰিৱেশ উত্তাল কৰে আন্দোলনকাৰীসকলে কেইবা শতাধিক আন্দোলনকাৰী জনতাৰ উপস্থিতিৰে চাচালত শ্লোগান দি সুদীৰ্ঘ দিন ধৰি দাবী কৰি অহা বিষয়সমূহ চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ প্ৰয়াস কৰে উল্লেখ্য যে পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু ডিমা হাছাও বাহিৰে অসমৰ ভিন্ন প্ৰান্তত বসবাস কৰা কাৰ্বিসকলে একত্ৰিত হয় গঠন কৰা হয় কোঅৰ্ডিনেশ্যন কমিটি অৱ কাৰ্বি অৰ্গেনাইজেশ্যন অৱ আছাম চমুকৈ CCKDA আনহাতে এই নৱগঠিত যৌথ সংগঠনটিৰ নেতৃত্বই অহা 27 ডিচেম্বৰত এক বিশাল গণ সমাৱেশ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত
লোৱা হৈছে সোণাপুৰৰ পৰা জিতুল টিমুৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙত দুৱাৰ আমলা সমষ্টিত লোৱা হৈছে কেইবাটাও উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণৰ এই লৈ আমৰি উন্নয়ন খণ্ডৰ অধীনত কেইবাটাও নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছে বিধানসভা নিৰ্বাচনৰ আগে আগে বিজেপিৰ বিধায়ক ডক্টৰ মান সিং ৰংপিৰ তৎপৰতা পশ্চিম কাৰ্বি আংলং জিলাত উন্নয়নমূলক কাৰ্য ৰূপায়ণৰ বাবে কেইবাটাও আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আম ডকাত মহিলা সভা সমিতি অনুষ্ঠিত কৰিব পৰাকৈ 5 লক্ষ টকাৰ ব্যয়েৰে মহিলা প্ৰেক্ষাগৃহ কেডা 5 লক্ষ ব্যয়েৰে দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰংপিয়ে আনহাতে 10 লক্ষৰ ব্যয়েৰে লাং নেট বজাৰ গৃহ আৰু 10 লক্ষ ব্যয়েৰে বজাৰ গৃহৰ আধাৰশিলা স্থাপন কৰা হয় বৰগাঁৱত আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়ক ৰংপিৰ উপৰিও বিশিষ্ট সমাজকৰ্মী লিপচন বি আমৰি উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা স্থানীয় গাঁওবুঢ়া প্ৰমুখ্য ভালে সংখ্যক দলীয় কৰ্মকৰ্তা তথা স্থানীয় ৰাইজ উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে মংগলিং ৰিপৰ্ট কাট নিউজ সময়সূচীত বাণিজ্যিক বিৰতিৰ Karbi nimrokom nang plangsi jutang non pupathea Karbi kurus arching rumamay ahin pen sumsi so Karbi an pen chuar kli chuphejuat tum anaphan lam thepajini nanglitum sumphong doan pen adamasar chuti choter chihut chiput chuar kli chupheju angdeng anghoi haihuita bidi sore pen porom puthi hai kerap longpon doji avora krem pen chenglok kesokiun e akrong haihuita kkc ahin pen kelangpon padupon bomlo hemhemar nam oi puthi oi pithe oi sumthe oi swaithe oi menthe oi nethe hemhemar nam hemphuar nam mukhrangar nam pirasinjar nam conspicuous courageous eye-catching Claret Beauty Parlor presents Style Icon 2021 for Mr., Miss, Mrs. and Kids 24 January 2021 at Joycing Dolly Auditorium. Auditions will be started soon at Dimapur, Lumding, Hojai, Dongkai and Dipu. For more information contact 6002534700. Style Icon 2021 presented by Claret Beauty Parlor. Akar jutinta kachethak dun thek ajakong latumalong tubinong. Ahok pet along klamalong si alang litum kengkam chejorbinong. Kachipindeng pensi methang aning alam latum chepaklarbong. Nanglitu maporlunon chepahai pen Miss Assam ningkan surhirai koirai sialong chepakte dunitnon. Miss Karbi Anglong 2020 Mega Audition Matijong ni Pai Cricket Home Men Kachetap Japan Login ignon www.mrandmisskarbianglong.com Lasonsi Kids Mr. and Mrs. Karbi Anglong tapadopon po Lanso se kachini Japan Humri ignon Narkap Trok Kithom Narkap Serkap Highway Hini Highway Troxy Presented by Kajirong Hangpi Memorial Talent Hunt Society Sponsored by Copley Family Restaurant Jubuhu Sport Launch Atu Arts Advertising Dreams Corrector Nitya Jyoti Opticals Co-powered by Sparks The Ultimate Fire Bokjir Cinema Production Lazambi and Meet and Eat Family Restaurant Miss Karbi Anglong 2020 only on Kat Television's network Komentu neke nangle tu mehemta komat ne bang phua bang phi so that lo protangte ajo phirlo doai daro ki lika siksak dokok titima non pen ke nangle tum thang ta matha nangle lo
Alon Medical Store Ladak nang le tumlong ji 24/7 mati ajuanar lustami dowai long ponik po Lasi humri ikta Difu Medical College Athengno Karbi Anglong long kiching C24/7 Medical Store Alon Medical Store. Visit the store now. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলং জিলাৰ পৈঠালাংছ আৰক্ষী থানাৰ অন্তৰ্গত টেকেলাং জোনত সংঘটিত এক জঘন্য নাবালিকা ধৰ্ষণ কাণ্ড ধৰ্ষণৰ অভিযোগত ফাৰ্মাচিষ্ট কনক মমিন হ'ল ৰঙাঘৰৰ আলহী টেকেলাং জোনৰ কনক মমিন নামৰ লোকজনৰ ঘৰত আজি 2 বছৰ ধৰি কাম বন কৰাৰ লগতে ষষ্ঠ শ্ৰেণীত পঢ়া শুনা কৰি থকা 12 বছৰীয়া নাবালিকা গৃহস্থ মমিন উপাধিকাৰী নিজৰ ফাৰ্মাচিষ্টতে আজি 2 মাহ ধৰি শাৰীৰিকভাৱে নিৰ্যাতন চলোৱাৰ উপৰিও ধৰ্ষণৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰে ইপিনে সমস্ত ঘটনাৰ কথা পোহৰলৈ অহাত নাবালিকাৰ পিতৃয়ে কনক মমিনৰ বিৰুদ্ধে বৈঠালাংছ থানাত এখন গোচৰ ৰুজু কৰাত বৈঠালাংছ আৰক্ষীয়ে মমিনক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধি আইন ৭৮/2020 অধীনত অনুচ্ছেদ 376(2) FIPCR/Wৰ অধীনত সমস্ত ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যোৱাকালি সন্ধিয়া প্ৰায় 7:30 মানত বজাত এজন শ্ৰী বুঢ়া তেৰণ সন অফ লেট মজাৰী তেৰণ ঘৰ টেঙৰালাংছ তেখেতে এটা লিখিত এজাহাৰ দি আমাক জনাইছে যে যোৱা 2 বছৰ ধৰি তেখেতৰ ছোৱালী নাবালিকা ছোৱালী বয়স 12 বছৰ এই কনক মমিন বুলি মানুহ এজনৰ ঘৰত থাকি পঢ়া শুনা কৰি আছিলে আৰু তাই বৰ্তমান ক্লাছ 6ত কিন্তু যোৱা 2 মাহৰ ধৰি সেই আসামীজনে তেখেতক বলপূৰ্বক ধৰি তেখেতৰে ঘৰৰ তলত ফাৰ্মাচিতে আছে ফাৰ্মাচিৰ ভিতৰ ৰুমত ধৰ্ষণ কৰি থকা বুলি আমাক জনাইছে ইপিনে পশ্চিম কাৰ্বি আংলং জিলাৰ কাৰ্বি ছাত্ৰ সন্থায়ো এই জঘন্য ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত কনক মমিনক আইনগতভাৱে উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে আমি পশ্চিম কাৰ্বি আংলং কাৰ্বি ছাত্ৰ সন্থাৰ তৰফৰ পৰা এইটোৱে দাবী কৰিব বিচাৰিছোঁ যে ইতিমধ্যে ব্যক্তিগৰাকীক এৰেষ্ট কৰিলে গ্ৰেপ্তাৰ কৰা হৈছে গতিকে আমি ক'ব বিচাৰিছোঁ এজ পাৰ ল এণ্ড অৰ্ডাৰৰ মতে তেখেতক উচিত শাস্তি প্ৰদান কৰিব লাগে ঘটনাটো ছোৱালীজনীক তেখেতৰ ঘৰতে ৰাখিছিলে তেখেতৰ ঘৰতে থাকি পেলাই পঢ়িছিলে তাৰপিছত 2 বছৰমান হৈছে 2 বছৰমান তাতে থাকি ছোৱালীজনী পঢ়িছিলে তেতিয়া মানে বাৰম্বাৰ মানে ছোৱালীজনীক ধৰ্ষণ কৰা হৈছে বুলি আমি তথ্য পাইছোঁ পৈঠালাংছৰ পৰা জাছন ইংৰাজী ৰিপৰ্ট কাপ নিউজ ভয়ানক ঘাঁ কণমানিজনী সম্পত্তি চিকিৎসাধীন ডিফু মেডিকেল কলেজত ভয়ানক ঘাঁহৰ চিকিৎসাৰ বাবে দৰিদ্ৰ পিতৃ মাতৃৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজনীয় দৰৱ পাতি কিনিবলৈ স্বাস্থ্য পৰিষদৰ CMEMৰ পৰা টকাৰ সাহায্য বিচাৰিছে হয় সদাশয় তথা কিছু অৰ্থবান বৃদ্ধ হিচাপে আপুনিও আগবঢ়াব পাৰিব চিকিৎসাৰ বাবে কিছু অৰ্থ সাহায্য এই কণমানিজনীৰ নাম ৰিমজিম টেৰাংপি পাকলংকাম তথা ভেলুঘাটৰ পৰা প্ৰায় 8 কিলোমিটাৰ নিলগত বিচাৰপো গাঁৱৰ নিবাসী চাৰ্চিং টেৰাং আৰু ৰীনা টিচুপিৰ জীয়ৰী জন্ম হয় মাত্ৰ 4 দিন ভালদৰে কটালে তাৰ পিছত যি ভয়ানক ঘাঁ গায়ে মূৰে আৰম্ভ হ'ল আজিও এই ঘাঁহৰ বাবে অকৰিত যন্ত্ৰণা ভুগি আহিছে দুৰ্ভগীয়া এই কণমানি ছোৱালীজনী
ডিফু মেডিকেল কলেজত সম্প্ৰতি চিকিৎসাধীন জীয়ৰীজনীৰ চিকিৎসাজনিত প্ৰয়োজনত দৰৱ পাতি কিনিবলৈ অক্ষম দৰিদ্ৰ পিতৃ মাতৃ সেয়েহে এওঁলোকে কোনো সদাশয় ব্যক্তিৰ লগতে পৰিষদৰ CM আৰু হেমৰ পৰা অৰ্থৰ সহায় বিচাৰি সানুন্বয়ে জনাইছে কাটৰ অনুৰোধ নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ